সো আজি আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ অষ্টম অধ্যায় ত্ৰিকোণমিতিৰ পৰিচয় পাঠটিৰ 8.1 অনুশীলনীটো সো মোক প্ৰথম প্ৰশ্নটো দিয়া আছে যে ত্ৰিভুজ ABC ৰ B কোণটো সমকোণ আৰু AB দিয়া আছে 24 BC দিয়া আছে 7 cm তেতিয়ালে আমাক তলত দিয়া মানবিলাক নিৰ্ণয় কৰিব দিছে sin A cos A আৰু sin C cos C আমাক নিৰ্ণয় কৰিব লাগে সো সলিউশনত প্ৰথমে এটা আমি ত্ৰিভুজ কনসিডাৰ কৰি ললো এটা সমকোণী ত্ৰিভুজ যত B কোণটো সমকোণ A আৰু C কোণটো সূক্ষ্মকোণ সো আমাক AB টো দিয়া আছে 24 cm BC টো 7 cm বুলি দিয়া আছে সো আমি এতিয়া উলিয়াব লাগে sin A cos A sin C cos C সো আমাৰ সলিউশনত আমি লিখি লম যে যেহেতু ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ হ'ব কাৰণ B কোণটো আমাৰ 90 ডিগ্ৰী দিয়া আছে সো এটা সমকোণী ত্ৰিভুজ আমি নৱমমান শ্ৰেণীত পাইথাগোৰাছৰ সূত্ৰৰ বিষয়ে পাইছো সো পাইথাগোৰাছৰ সূত্ৰটো কি আছিল সো এতেকে পাইথাগোৰাছৰ সূত্ৰটো আছিল কৰ্ণ স্কয়াৰ সমান লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ যেহেতু এইটো এটা সমকোণী ত্ৰিভুজ গতিকে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম সো এতেকে পাইথাগোৰাছৰ সূত্ৰ মতে আমাৰ কি হ'ব কৰ্ণ স্কয়াৰ সমান হ'ব লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ সো আমাৰ ইয়াতে কৰ্ণ কিমান আছে AC সো কৰ্ণৰ ঠাইত লিখিম আমি AC স্কয়াৰ সমান লম্ব আছে BC সো BC স্কয়াৰ প্লাস ভূমি আছে আমাৰ AB সো AB স্কয়াৰ সো আমি কিয় পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰিছো যে পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰি আমি AC ৰ মানটো নিৰ্ণয় কৰিম যেহেতু আমাক sin A cos A বিলাকৰ মান উলিয়াবলৈ আমাক AC ৰ প্ৰয়োজন হ'ব সো সেইকাৰণে আমি AC টো উলিয়াই লৈছো সো AC স্কয়াৰৰ মানটো দিয়াই নাই সো BC স্কয়াৰ টো BC টো দিয়া আছে 7 cm সো BC ৰ ঠাইত আমি 7 স্কয়াৰ পাতিম একেদৰে AB টো দিয়া আছে 24 সো 24 স্কয়াৰ সো 7 স্কয়াৰ is 49 and 24 স্কয়াৰ is so 576 সো এটা আমি প্লাস কৰিলে হ'ব 6 to 5 এতিয়া 6 to 5 ক আমি 25 হোল স্কয়াৰ হিচাপে লিখিব পাৰো কাৰণ 25 গুণ 625 এতিয়া স্কয়াৰ আৰু স্কয়াৰ টো কেনসেল যাব সো আমাৰ ৰব AC আমাৰ হ'ব 25 cm সো AC টো আমি কিমান পালো 25 cm পালো এতিয়া আমাৰ উলিয়াব দিছে কি sin A cos A এতিয়া আমি উলিয়াম sin of angle A এতিয়া আমি sin cos A এইবিলাক ত্ৰিকোণমিতিক আমাৰ অনুপাতৰ প্ৰয়োজন হ'ব সো আমি আগৰ ভিডিওটোত ত্ৰিকোণমিতিক অনুপাতৰ বিষয়ে শিকিছো সো আপোনালোকে যদি চাব বিচাৰে আগৰ ভিডিওটোত আপোনালোকে আই বটনটোত ক্লিক কৰি অথবা ডেসক্ৰিপচন বক্সত ক্লিক কৰি আমাৰ ত্ৰিকোণমিতিক অনুপাতৰ ইন্ট্ৰোডাকচন ভিডিওটো আপোনালোকে চাব পাৰিব সো আমাৰ sin of angle কি আছিল sin আছিলে পাৰপেন্ডিকুলাৰ বাই হাইপোটেনাস মানে লম্ব বাই কৰ্ণ cos টো আছিলে ভূমি বাই কৰ্ণ বেস বাই হাইপোটেনাস তো এতিয়া আমাৰ উলিয়াব লাগে sin of angle A সো sin of angle A means A কোণৰ sin টো উলিয়াব লাগে সো A কোণৰ sin সো ওপৰত হ'ব পাৰপেন্ডিকুলাৰ A কোণ সাপেক্ষে লম্ব হ'ব আমাৰ BC সো ওপৰত হ'ব BC আৰু তলত হ'ব কৰ্ণ H মানে কৰ্ণটো হ'ব আমাৰ AC সো BC বাই AC সো BC ৰ ভ্যালুটো আমি জানোৱে BC টো দিয়া আছে BC 7 আৰু AC টো কিমান দিয়া আছে AC টো আমি পালো 25 আচ্ছা BC টো 7 cm আৰু এৰিটো হল 25 cm AC টো সো সেন্টিমিটার কেনসেল যায় 7/25 তাৰ মানে ত্ৰিকোণমিতিক অনুপাতৰ কোনো ইউনিট নাথাকে একক নাথাকে সিমিলাৰলি cos of angle A টো হ'ব cos টো কি আছিল ভূমি বাই হাইপোটেনাস সো A কোণৰ সাপেক্ষে ভূমি হ'ব আমাৰ AB আৰু তাৰ যেটো অতিভুজ বা কৰ্ণ হ'ব AC কৰ্ণটো সেম থাকিব কাৰণ এটা ত্ৰিভুজৰ যিডাল বাহু আটাইতকৈ দীঘল সেইডালে কৰ্ণ কেৱল কোণ সাপেক্ষে লম্ব আৰু ভূমিটো চেঞ্জ হ'ব পাৰে কিন্তু কৰ্ণটো সদায় একে থাকিব কিন্তু C কোণ সাপেক্ষে আকৌ ভূমি আকৌ লম্ব বেলেগ হ'ব মই নেক্সট কৈছো সো AB টো হ'ব আমাৰ 24 আৰু AC টো হ'ব 25 সো cos A আমি পালো 24/25 সো আমাৰ নেক্সট এতিয়া সুধিছে যে sin C cos C সেকেন্ডটোত সো sin of angle C হ'ব similarly এটা সাম
আকৌ সাইন অফ এংগলছৰ সূত্ৰটো একে থাকিব লম্ব বাই কৰ্ণ কিন্তু সি কোণ সাপেক্ষে লম্বডাল এবাৰ কিন্তু BC নহয় BC টো আকৌ সি কোণ সাপেক্ষে ভূমি হ'ব আৰু লম্ব হ'ব AB সো ওপৰত হ'ব আমাৰ AB বাই AB আৰু কৰ্ণটো AC এ থাকিব সো AB বাই AC means AB মানে আছিলে 24 আৰু AC মানে আছিলে 25 similarly cos of angle C2 কিমান হ'ব cos of angle C2 হ'ব আমাৰ ওপৰত হ'ব ভূমি সো C কোণ সাপেক্ষে ভূমি হ'ব BC সো ওপৰত BC হ'ব আৰু তলত হ'ব আমাৰ কৰ্ণ AC সো BC means 7 কৰ্ণ হ'ব 25 সো 7/25 very easy নেক্সট আমাক 3 নম্বৰটো দিয়া আছে যে যদি sin a = 3/4 তেন্তে cos a আৰু tan a উলিওৱা সো very simple সো সলিউশনত আমি লিখি লম যে given দিয়া আছে sin of angle a = 3/4 এতিয়া আমি দুয়োফালে k মাল্টিপ্লাই কৰিম k দুয়োফালে আমি পূৰণ কৰিম সো আমি পূৰণ কৰিব পাৰো কাৰণ k কেনসেল গৈ আকৌ 3/4 এ হ'ব সো আমাৰ sin of angle এটো কি আছিল সো আমি ত্ৰিকোণমিতিক ভ্যালু কিটা পাতি দিছো sin মানে আছিল পারপেন্ডিকুলার বাই হাইপোটেনাস cos মানে আছিল বেস বাই হাইপোটেনাস আৰু tan মানে আছিল আমাৰ পারপেন্ডিকুলার বাই বেস এটা আমি কেনেকৈ মুখস্থ ৰাখিম যদি আমি sin ৰ ভ্যালুটো জানো পারপেন্ডিকুলার বাই হাইপোটেনাস বুলি তেতিয়ালে cos টো কি হ'ব পারপেন্ডিকুলাৰৰ ঠাইত বেস হ'ব আৰু tan টো কি হ'ব এটা ডিভাইডেড কৰি দিলে হ'ল সো h কেনসেল যায় p/b হ'ব সো আমি এটো পালো সো আমি sin of angle এর ঠাইত এটা আমি কি লিখিব পাৰো p/h লিখিব পাৰো মানে p মানে হল পারপেন্ডিকুলার means লম্ব and h মানে হল হাইপোটেনাস means কৰ্ণ সো লম্ব বাই কৰ্ণ সো এতেকে আমি ইয়াৰ পৰা কি পালো আমি ইয়াৰ পৰা পালো লম্বটো পালো আমি 3k আৰু আমি পালো কৰ্ণটো পালো আমি 4k সো এতিয়া আমাক লাগে কি ভূমিটো লাগে সো এতেকে পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি স্কয়াৰ সো আমাৰ কৰ্ণটো কিমান দিয়া আছে 4k হোল স্কয়াৰ লম্বটো দিয়া আছে 3k হোল স্কয়াৰ প্লাস ভূমিটো নাই সো ভূমিটোত মই b স্কয়াৰ বুলি লিখিছো b স্কয়াৰ সো 4k হোল স্কয়াৰ ইজ 4 4 গুণ 16 4 4 গুণ 16 k স্কয়াৰ ইজ k স্কয়াৰ সিমিলাৰলি 3 3 গুণ 9 k স্কয়াৰ ইজ k স্কয়াৰ প্লাস b স্কয়াৰ সো ইয়াৰে পৰা মই b স্কয়াৰটো পাম 16k স্কয়াৰ ইফালে 9k স্কয়াৰটো ইফালে গলে হ'ব -9k স্কয়াৰ means 7k স্কয়াৰ এতিয়া মই 7k স্কয়াৰটো আচ্ছা 7ক মই √7 হোল স্কয়াৰ বুলি লিখিব পাৰো কাৰণ স্কয়াৰ আৰু ৰুটডাল কাটাতে 7 হ'ব সো একেদৰে 7 টোক মই ইয়াতে কি লিখিম √7 আৰু k টো k so this is whole square means what √7 square means 7 and k square is k square মানে 7k square so ইয়াৰ পৰা আমাৰ স্কয়াৰ টো কেনসেল গৈ আমি ভূমিটো পালো বেসটো আমি পালো √7k এতিয়া আমাৰ উলিয়াব দিছে cos a আৰু tan a so এতিয়া উলিয়াম আমি cos of a so cos a টো আমাৰ কি আছিল cos a টো আছিল বেস বাই হাইপোটেনাস so বেসটো পালো আমি √7k আৰু হাইপোটেনাস টো আছিল 4k কৰ্ণ মানে 4k so আমাৰ থাকিলে এটো √7/4 similarly আমাক আৰু উলিয়াব দিছে tan a so tan of angle a হ'ব perpendicular by base so p/b so p টো দিয়া আছে লম্বটো দিয়া আছে 3k আৰু হাইপোটেনাস টো আমি পালো p/b b টো আমি পালো √7k so k is cancel means 3/√7 so very easy ভিডিওটো ভাল পালে লাইক কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ওচৰতে থকা বেল আইকনটোত ক্লিক কৰিব যিমান পাৰে শেয়াৰ কৰিব আৰু কিবা বুজি নোপোৱা থাকিলে কমেন্ট কৰি জনাব so again thank you very much for watching our YouTube channel Assam Smart Tutorial thank you